নমস্কাৰ বন্ধু-বান্ধৱসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি পঢ়ি থকাৰ লগতে আমি কেনেকৈ নিজৰ ইনকাম নিজেই কৰিব পাৰোঁ তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। এয়া আপোনালোকৰ সন্মুখত যি আপোনালোকে হাঁহ পোৱালি দেখিছে, এই হাঁহ পোৱালিখিনি মাত্ৰ 8 দিনীয়া হাঁহ পোৱালি। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এই হাঁহ পোৱালিখিনি আজি 8 দিন হৈছে। 8 দিনত তেওঁলোকৰ গ্ৰ'থটো ভাল হৈছে আৰু মই আশা কৰোঁ যে তেওঁলোকৰ পিছলৈও সকলো ঠিকে ঠাকে হ'ব। আৰু তেওঁলোকৰ যোনটো দানাটো তেওঁলোকক টাইমমতে দিলে তেওঁলোকে নিজে খায়। প্ৰথম 3 দিনমান আমাৰ কষ্ট হয়। প্ৰথম যেতিয়া অনা হয়, এদিনীয়া পোৱালি আছিলে এয়া, প্ৰথম 3 দিন কষ্ট হয়, তাৰপিছত কিন্তু একো কষ্ট নহয়। আৰু আপোনালোকে যদি তেওঁলোকৰ গ্ৰ'থ ভৱিষ্যতলৈ তেওঁলোকৰ বিষয়ে জানিব বিচাৰে, মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকক মই দিম ইউটিউবৰ জৰিয়তে। আৰু মই এইটো এটা সৰুকৈ ভিডিঅ' বনাইছোঁ আৰু এইটো মোৰ আজি চেনেলৰ 2 নম্বৰ ভিডিঅ'। আপোনালোকে যদি বিশেষ জানিবলগীয়া আছে তেতিয়াহ'লে মোৰ মেইলত মেইল কৰিব পাৰে, amarjyotibharali15@gmail.com। তাত আপোনালোকে মোক মেইল কৰিব পাৰে। আৰু আপোনালোকক যদি হাঁহ পোৱালি নহয়, হাঁহ পোৱালিৰ লগতে আপোনালোকে হাঁহ পোৱালি, ব্ৰইলাৰ, কয়লাৰ, গাহৰি পোৱালি আদি আপোনালোকক যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু পুনৰবাৰ কৈছোঁ, সকলোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। অনাগত ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। মই এওঁলোকৰ গ্ৰ'থটোৰ বিষয়ে আপোনালোকক সদায় প্ৰতিটো ভিডিঅ'তে জনাই থাকিম। ধন্যবাদ। জয় অসম।